নমস্কাৰ, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ এটা চৰকাৰী আঁচনি অনুষ্ঠানত। আচলতে চৰকাৰী এনেকুৱা আঁচনি অনুষ্ঠান মই জেনেৰেলি তেনেকুৱা ভিডিঅ' নবনাওঁ, কিন্তু আজি এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে এই অনুষ্ঠানটোৰ লগত অসমৰ প্ৰায় 30 লাখ মহিলাৰ মুখৰ হাঁহি জড়িত হৈ আছে। ইয়াত আচলতে আজি অৰুণোদয় আঁচনিৰ 3 পইণ্ট যিটো নতুন আজি ইয়াত প্ৰদান কৰা হ'ব, সেইকাৰণে এই মহিলাসকল ইয়ালৈ আহিছে। আৰু এই আঁচনিটোৰ কাৰণে আচলতে বিভিন্ন সময়ত এই আঁচনিটোৰ বিষয়ে বিভিন্ন বিৰোধী লোকৰ পৰা আচলতে বিৰূপ মন্তব্য আমি শুনিবলৈ পাই আহিছোঁ। মই সেইকাৰণে আজি এই মহিলাসকলৰ মাজলৈ আহিছোঁ আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এই আঁচনিটো আচলতে তেওঁলোকক সহায় কৰিছে নে এইটো আচলতে সঁচাই বিৰোধীয়ে কোৱাৰ দৰে এটা ললিপপ। যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে, মোক সমালোচনা কৰক, মোক যি পায় তাকে কওক, কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব। আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে, তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব। আজি মই এই যিসকলে মহিলা উপস্থিত আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই আঁচনিখনে আচলতে তেওঁলোকক কিছু সহায় কৰিছে নে নাই কৰা। ব'লক আমি তেওঁলোকৰ মুখেৰে জানিম যে আঁচনিখনে আচলতে তেওঁলোকৰ পাকঘৰত বা তেওঁলোকৰ ঘৰখনত কিছু পৰিমাণে এই আঁচনিখনৰ পৰা তেওঁলোকে সহায় লাভ পাইছে নে নাই। অৰুণোদয় যে আজি পাইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। অৰুণোদয়ৰ পৰা আপোনালোকে কিবা লাভ হৈছে নাই? হৈছে। চলিবলৈ ভাল হৈছে, কিন্তু বহুতো সময়ত আপোনাৰ আমি শুনিছোঁ যে বিৰোধী পক্ষই কয় যে অৰুণোদয় আঁচনিখনে বৰ বিশেষ কাম নকৰে, বৰ লাভ নহয়, কেনেকুৱা হয় নেকি? আমাৰ কাৰণে সুবিধাজনক। কি ক'ব অৰুণোদয় আঁচনি আজি আপোনালোকে পাব কি ক'ব? ভাল লাগিছে। ভাল লাগিছে। আপোনাৰ? নমস্কাৰ, ভাল লাগিছে। মই পাই আছোঁ আগতো আৰু আজিৰ পৰা আকৌ প্ৰথম পাম, সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আঁচনিখনৰ পৰা আপোনালোকৰ লাভ হৈছে নে বা আপোনালোকে ভাবে নেকি সহায় কৰিছে বুলি আপোনালোকৰ জীৱনত? হয় হয় হয়, বহুত সহায় কৰিছে। সেই সহায় আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি অৰুণোদয় পাব আপোনাক কেনেকুৱা লাগিছে? আজি নথৈ আনন্দ লাগিছে। ভাল লাগিছে। ইয়াতে সকলো গোপিনী গোট খাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা ক'ব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কি ক'ম আৰু, তেওঁৰ কাৰণে ধন্যবাদ জনালোঁ। আজি আপোনাৰ অনুভৱ? ভালে লাগিছে অনুভৱ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দুখীয়া মানুহখিনিক সহায় কৰিছে, এইখিনিও ধন্যবাদ। আৰু এয়াই আছিল আমাৰ মহিলাসকলৰ মতামত। আৰু তেওঁলোকৰ মতে এই আঁচনি তেওঁলোকৰ যথেষ্ট সহায় কৰিছে আৰু এই আঁচনিৰ কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছে যে এই আঁচনিয়ে তেওঁলোকৰ পৰিয়াল তথা পাকঘৰত যথেষ্ট পৰিমাণে আঁচনিয়ে সহায় কৰিছে। আমি যিমানেই পূজা নকৰোঁ কিয়, মাক আমি যিমানেই সন্মান নকৰোঁ কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰোঁ। মা সদায় অমৰ, মা সদায় অজেয়। আৰু সেইকাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী, অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয় মোৰ মা যিমান ডাঙৰ। আৰু সেইকাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনি সমালোচনা নকৰিব, পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক, তাৰ বিষয়ে চিন্তা কৰক। ইয়াত আচলতে এজন দলীয় কাৰ্যকৰ্তা আছে, বলক আমি তেওঁৰ লগত কিছু কথা পাতিম। আজি অৰুণোদয় আঁচনিৰ 3 আৰম্ভ হৈছে, গতিকে আপোনাৰ অনুভৱ কেনেকুৱা? খুব সুন্দৰ অনুভৱ। দেখিছে আপুনি ইয়াত সৰ্বতে আমাৰ যি 190 নং বুথ নদুৱাৰ বিধানসভা সমষ্টিৰ, আজি ইয়াত আমাৰ 214গৰাকীয়ে আমাৰ পাবলগীয়া আছে। ইতিমধ্যে আপুনি দেখিছে চকী ফুল হৈছে। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অভিলাষী আঁচনি আৰু অসমৰ মহিলা তথা আমাৰ নাৰীসকলৰ প্ৰতি যি সন্মান, এই সন্মানৰ প্ৰথম চিনস্বৰূপে তেখেতসকলে আজিৰ দিনটোত সকলোৰে বাবে অৰুণোদয় আঁচনি দিছে। আৰু আজি কিছু সময়ৰ পিছতে তেখেতৰ আপুনি দেখিছে আমি প্ৰজেক্টৰ ব্যৱস্থা কৰিছোঁ আৰু কিছু সময়ৰ পিছতে আমাৰ অনুষ্ঠান তেখেতৰ যি লাইভ প্ৰগ্ৰেম ৰাইজক উদ্দেশ্যি বা মহিলাসকলক উদ্দেশ্যি যি ক'ব সেই কথাখিনি তেওঁ ইয়াত ক'ব। আৰু আমি আশা ৰাখিছোঁ সকলোৱে মৌনভাৱে সেই কথাখিনি শুনিবলৈ অধিক আগ্ৰহেৰে বাট চাই আছে। আৰু অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত মহিলাসকলৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত বা আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আঁচনি লৈছে তাৰ বাবে আমি সকলোৱে বিজেপি চৰকাৰৰ এই চৰকাৰখনৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লক্ষী পূজাৰ পিছদিনাই আজি আমাৰ ইয়াত যি
লক্ষী দিবলৈ আগবাঢ়িছে তাৰ বাবে আমাৰ সকলো আনন্দত আত্মহাৰা হৈ আছে ধন্যবাদ এই পৰিৱেশটো চাওক যে দেখিছে ইয়াত প্ৰতিগৰাকী মহিলাৰ মুখত হাঁহি আৰু সকলোৰে মুখখন সন্তুষ্টিৰে ভৰা আচলতে এই আই মাতৃসকলে যেতিয়া সুখী হয় তেতিয়া আমাক সকলোৱে ভাল লাগে আমি বিচাৰোঁ এই আই মাতৃসকল সুখী হয় কাৰণ এইসকলৰ মুখৰ হাঁহি মাতৃসকলৰ মুখৰ হাঁহিতে সকলো সন্তানৰ সুখ থাকে গতিকে বিচাৰোঁ এইসকল সদায় এনেদৰে হাঁহি থাকক সুখী হৈ থাকক আৰু অৰুণোদয় আচলতে তেওঁলোকে পাইছে তাৰ কাৰণে ফূৰ্তি আৰু ভাবোঁ যে অৰুণোদয় তেওঁলোক সদায় পাওক অসমৰ প্ৰতিগৰাকী মহিলাই অৰুণোদয় লাভ কৰক আৰু অৰুণোদয়ৰ পৰিমাণ লাগিলে বাঢ়ক আৰু এইসকলৰ মুখৰ এই হাঁহি সদায় থাকক শেষত সকলোকে শুভকামনা জনাই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ भारत माता की भारत माता की बहुत बहुत धन्यवाद।